আপোনালোকে আজি মোৰ প্ৰথম ব্লগ। আপোনালোকক কি কওঁ কি নকওঁ কেনেকুৱা হয় নাজানো দে। যাব ওলাইছোঁ আপোনাৰ গুৱাহাটী। উপায় নাই, বৰষুণ বাহিৰত চাওকচোন, দেখাম বাৰু বৰষুণটো আপোনালোকক। তথাপিও যাব লাগিবই, কি হয় দেখা যাওক। ৰেইনকোট পিন্ধি লওঁ, পিন্ধি লৈ ওলাই আছোঁ। ঠিক আছে, যাব ওলোৱাৰ সময়ত মানে অলপ কিবা খাই গৈছোঁ আৰু ভাতেই খাইছোঁ দিয়ক, দালি ভাত, বেলেগ নাই। দিনটোতো ক'ত খাব পাম ক'ত খাব নাপাম ঠিক নাই। ইয়াতে মানে কি কৰোণা, লকডাউন, বাহিৰত খোৱাটোও ৰিক্সি, গতিকে ঘৰতে অলপ খাই লৈছোঁ। আপোনালোকে আৰু বেছি লোভ নকৰিব, আপোনালোকক এৰিয়ে খাইছোঁ আৰু দেখাই দিয়ক। সেই চাওক যাব ওলছোঁ। যোৱাৰ সময়ত মানে গাড়ীত অলপ পানী চানী দি চাকাত ভগৱানৰ নাম লৈ যাওঁ আৰু। ৰ'ব, গ্লভজোৰ পিন্ধাই নাই, পিন্ধি লওঁ। পাৰাখিনি চেফটি কৰি লওঁ আৰু। আহি বাই এটা পালোঁ, বৰষুণ দেখা পাইছে। ইয়াত বৰষুণ পৰি আছে, কিনকিনীয়া বৰষুণ। লাইটটো অলপ কম, বেয়া নহ'ব। ঠিক আছে, গৈ থাকোঁ আকৌ। এয়া আহি পালোঁ গুৱাহাটী। বাৰিষা মানে এনেকুৱাই, অলপ বৰষুণ, অলপ ৰ'দ। অলপ মানে গৌচালাত আহিছিলোঁ, মালিগাঁও গৌচালা, এই বৰষুণ আৰু। গৌচালাৰ পৰা ওলাই আপোনাৰ আহি আছোঁ মই মিৰ্জাৰ ফালে যাম আৰু। এইখিনি ধাৰাপুৰতে মানে দীপৰ বিল, আপোনালোকে গম পায়। দীপৰ বিলত মানে কি ধুনীয়া এটা দৃশ্য দেখা পালোঁ। আপোনালোকে চাওকচোন, ইফালে বোলে বৰষুণ, মই বৰষুণত ভিজিয়ে আছোঁ। ইফালে ৰ'দো আছে, মানে প্ৰকৃতি সঁচাই দেই। দীপৰ বিল চাই হয় মেঘালয় পাহাৰ এইবিলাক। এই মানে চানডুবি যোৱা ৰাস্তাত, মিৰ্জাৰ পৰা ভিতৰত, এই মানে কি পথাৰখন চিনাকি আপোনালোকৰ। সকলোতে এতিয়া মানে কি পথাৰত ব্যস্ততা আছেই, গম পায়। এইফালেও পাহাৰ, মানে চাৰিওফালে পাহাৰেই পাহাৰ। পাহাৰৰ মানে কি যিটো সৌন্দৰ্য সঁচাই মনোমোহা। এই আহি আছোঁ আপোনাৰ মিৰ্জাৰ পৰা। এইফালে একদিন আহিলোঁ আপোনাৰ চামৰীয়া সত্ৰ, বকৰ পৰা ভিতৰত মোটামুটি 20 কিলোমিটাৰ ভিতৰত যায়। এই বজাৰ, তাতে বোলে 3বাৰমান পানী হ'লেই। এনেকৈ দিনটো মানে ঘূৰি আপোনাৰ আহি আছোঁ, ঘৰত যাম আৰু। এইখিনি চিনাকি আপোনালোকৰ, জালুকবাৰী অভাৰব্ৰিজত। মানে দৃশ্যটো, মানে গধূলিৰ দৃশ্যটো মোৰ মানে খুবেই ভাল লাগে। বেলি ডুবু, ইফালে লাইটো জ্বলিছে আপোনাৰ। ইফালে ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰত, তাতেও ধুনীয়া লাইটৰ যিটো কৰিছে, খুব মৰম লাগে আৰু শ্ৰদ্ধা উপজে। যি নহয়, এখন জালুকবাৰী পাৰ্ক নতুনকৈ বনোৱা হৈছে মোটামুটি। বহুতে চাগে আহিব পৰাই নাই লকডাউন কাৰণে, দেখাও পোৱা নাই বহুত দিন গুৱাহাটীখন। মোৰ কেমেৰাতে চাই লওঁ আৰু ঘৰৰ পৰাই।
গধূলি অলপ ব্যস্ততা আছে, মানে ঘৰমুৱা হৈ আছে মানুহবিলাক, ময়ো ঘৰমুৱা হৈ আছোঁ। দিয়ক চাওক অলপ আপোনালোকে উপভোগ কৰক, ময়ো ঘৰমুৱা হওঁ। এনেই আৰু আমাৰ জীৱন এনেকৈ ঘূৰি পকি ডিউটি কৰি কৰোণাৰ পৰাও বাচিব লাগিব, নিজৰ ডিউটিও কৰিব লাগিব। দিয়ক আৰু আপোনালোকে চাওক, আৰু কেনে পালে জনাব, আকৌ লগ পাম।